আজি ধান দাইছোঁ আমি 5জনীয়ে। এয়া দেখিছেনে কেনেকৈ কাটিছে। ধানডোখৰ বহুত ভাল নহয়, কিন্তু ধানকেইটা বৰ গুটি গুটি হৈছে। এয়া এনেকৈ দাই সিহঁতি সেইজনী এজনী। চাওক কোনে কেনেকৈ দাইছে দেখাইছোঁ দেই। আঘোণৰ পকা ধান দাইছে আমাৰ বাইদেউকেইজনীয়ে। এজনী বাইদেউ, তাই ডিজাইনটো এনেকৈ লৈছে, নৰাই চাদৰখনত ভৰাই মূৰটো চকুটো দেখাকৈ এনেকৈ কাপোৰখন লৈছে। তাই তাত দাইছে। হাত মোজা দুযোৰ পিন্ধিলে দিগদাৰ নহয় জানো? নহয়, হাতীখন ভাল হৈ থাকক বুলি অলপ পিন্ধি আছো আৰু। হয়নে? গান এটা গাই থাকিব লাগে, তেতিয়া ভাগৰ নালাগে। এটা লগাই দিয়া। লগোৱাচোন। অঁ, ভিডিঅ'টো নহ'লে দীঘল হ'ব, শ্বৰ্ট কৰিব চাওঁ, তেতিয়াহে এফাকি মাৰি দিয়া আৰু কোনোবা এফাকি। এনেকৈ গাই থাকিব লাগে, তেতিয়া ধানেও ভাল পায়। ধানখিনিও হালি জালি দিয়ে আৰু ন? তোমালোকে অকণমান হালি জালি দিয়া আকৌ। মজা।